আজি আমি ওলাইছোঁ পথাৰলৈ বুলি আৰু লগত ওলাইছে খুৰী আৰু খুৰী ছোৱালী এইফালে জাজনী আৰু ভণ্টি এজনীৰ লগতে ওলাইছে আৰু এয়া আমি সকলোৱে এনেকৈ গৈ আছোঁ আৰু আমি লগতে লৈ লৈছোঁ চালনী আৰু জাকৈ। সেইফালে আমি দুজনী মাছ ধৰিব লাগিলোঁ। পানী বহুত বেছি হৈ থকাৰ কাৰণে আমি মাছ নাপালোঁ আৰু এতিয়া মই তুলিব লৈছোঁ ভেটফুল আৰু আপোনালোকে বাৰু ভেটফুল খাই পাইছেনে? একবাৰ আপোনালোকে ট্ৰাই কৰি চাব। ভেটফুলটো খাবলৈ বহুত টেষ্টি হয় আৰু খাই পিনি জনাব সঁচাকৈ খাবলৈ ভাল নে বেয়া। আৰু এতিয়া আমাৰ ভেটফুল ছিঙি মেলি হৈ গ'ল। এতিয়া আমি সকলোৱে ঘৰলৈ বুলি ওলালোঁ। পথাৰখন বেছি দূৰত নহয়, ঘৰৰ পিছফালে হয়। ভেটফুল ছিঙি আনিছোঁ চব্জি বনাই খাবৰ কাৰণে আৰু এইফালে এজনে মোক পিন্ধাইছে মালা আৰু এয়া ঘৰত আহি পাই গ'লোহি আৰু সন্ধিয়াও হ'ল। উঠনি যে তুলি আনিছিলে ভেটফুল, এয়া আজি চব্জি বনাই খাম বুলি এয়া গুচাব লৈছোঁ। তাৰ চুচটো এনেকৈ ফুলপাহ নাখায়, আচলতে ফুলপাৰ তলত যিটো ঠাইটো থাকে সেইটোহে খায় আৰু ইয়াৰ এনেকৈ চুচটো এনেকৈ এৰুৱাই ল'ব লাগিব। আৰু লগতে এয়া আলু দুটাও কাটি দিছোঁ, কাৰণ যিকোনো শাকতে হওক আলু নহ'লে চব্জিখন আধৰুৱা হয় আৰু সেইকাৰণে এয়া আলু দুটা মই গুচাই ল'লোঁ। আৰু এইফালে এয়া কাটি মেলি হৈ গ'ল। ধুই পখালি এতিয়া চব্জি বনাবৰ কাৰণে লৈছোঁ। জীয়া ধনিয়া, হালধি আৰু ৰেড চিলি ইয়াতে দি দিছোঁ অলপ, যাতে জ্বলা হ'লে খাবলৈ বেছি সোৱাদ হয়। আৰু এনেকৈ লৰাই মেলি অলপ টাইম ঢাকনত থ'ব লাগিব, তেতিয়াহে বস্তুটো সোনকালে সিজিব। আৰু এতিয়া ইয়াৰ ভেটফুলৰ চব্জিখন ধুনীয়াকৈ সিজি গ'ল, এতিয়া খাব পৰা হৈ গ'ল। ভিডিঅ'টো যদি চাই ভাল লাগে লাইক কমেণ্ট কৰিব আৰু যোনে যোনে মোৰ চেনেলটো নতুনকৈ চাইছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ সকলোকে বাই বাই।